সকলকে স্বাগতম জানাইছো। আজি আমি কন্ট্ৰোল অফ ইনফ্লেশন সেই সম্পৰ্কে আলোচনা কৰিম। ইয়াৰ আগৰ ভিডিঅ'টোত ইনফ্লেশন কি অৰ্থাৎ মুদ্ৰাস্ফীতি কি আৰু মুদ্ৰাস্ফীতিৰ বিভিন্ন প্ৰকাৰসমূহ কি কি বা মুদ্ৰাস্ফীতি কেনেকৈ উদ্ভৱ হয় আৰু যেটো মুদ্ৰাস্ফীতিৰ লেভেল সেই লেভেলটো ডেভেলপ কান্ট্ৰি আৰু আন্ডাৰ ডেভেলপ কান্ট্ৰিত কেনেকুৱা বৰ্তমান ভাৰতবৰ্ষৰ মুদ্ৰাস্ফীতিৰ হাৰ কি সেই সম্পৰ্কে আমি আলোচনা কৰিছিলো। গতিকে আজি ভিডিঅ'টোত আমি আলোচনা কৰিম যে কেনেকৈ মুদ্ৰাস্ফীতি নিয়ন্ত্ৰণ কৰা হয়। যেটো মুদ্ৰাস্ফীতি এনে এক সমস্যা যেটো সমস্যা অৰ্থনৈতিক উন্নয়নৰ লগত জড়িত। যদি অৰ্থনীতি এখনত উন্নয়ন বৃদ্ধি হয় অৰ্থাৎ ইকোনমিক গ্ৰোথ যদি ইনক্ৰিজ হয় তেতিয়া কি হয় মুদ্ৰাস্ফীতিও ইনক্ৰিজ হয়। গতিকে এই মুদ্ৰাস্ফীতিক চৰকাৰে কেনেকৈ নিয়ন্ত্ৰণ কৰিব পাৰে বা ৰিজাৰ্ভ বেংকে কেনেকৈ নিয়ন্ত্ৰণ কৰিব পাৰে আজি আমি সেই সম্পৰ্কে আলোচনা কৰিম। অৰ্থাৎ ফিস্কেল পলিসি আৰু মনিটাৰী পলিসি এই দুয়োটা পলিসি ব্যৱহাৰ কৰি সেন্ট্ৰেল বেংক আৰু গভৰ্নমেন্টে ইনফ্লেশন নিয়ন্ত্ৰণ কৰে। গতিকে কেনেকৈ নিয়ন্ত্ৰণ কৰে আমি সেই সম্পৰ্কে চাই লওঁ। ঠিক আছে, প্ৰথম আমি মনিটাৰী মেথডখিনি চাওঁ। কন্ট্ৰোল অফ ইনফ্লেশন ইনফ্লেশন কন্ট্ৰোলৰ আমি চাৰিটা মেথড আমি পাওঁ। প্ৰথমটো হ'ল মনিটাৰী মেথড। মনিটাৰী মেথড অৰ্থাৎ আমাৰ মৌদ্ৰিক পদ্ধতি। নেক্সট আহিলে ফিস্কেল মেথড অৰ্থাৎ ৰাজকোষীয় পদ্ধতি। নেক্সট হ'ল ডাইৰেক্ট মেথড প্ৰত্যক্ষ পদ্ধতি। নেক্সট আহিলে আদাৰ মেথড অন্যান্য পদ্ধতি। এতিয়া মনিটাৰী মেথডক আমি দুটা ভাগত ভাগ কৰিব পাৰোঁ। এটা হ'ল কোৱান্টিটেটিভ মেজাৰ্ছ আৰু আনটো হ'ল কোৱালিটেটিভ মেজাৰ্ছ। কোৱান্টিটেটিভ মেজাৰ্ছ এটো হ'ল পৰিমাণবাচক পদ্ধতি আৰু কোৱালিটেটিভটো হ'ল গুণগত পদ্ধতি বা গুণবাচক পদ্ধতি। এতিয়া কোৱান্টিটেটিভ মেজাৰ্ছটোৰ প্ৰথম মেজাৰ্ছটো কি আমি সেই সম্পৰ্কে চাওঁ। বেংক ৰেট মানে যেটো আমাৰ কোৱান্টিটেটিভ মেজাৰ পৰিমাণগত যেটো পদ্ধতি তাৰ প্ৰথম যেটো পদ্ধতি হেতু হ'ল কি বেংক ৰেট। এতিয়া বেংক ৰেটৰ জৰিয়তে কেনেকৈ মুদ্ৰাস্ফীতি নিয়ন্ত্ৰণ কৰা হয় সেই সম্পৰ্কে জানিবলৈ হ'লে আমি প্ৰথমতে জানিব লাগিব যে বেংক ৰেট কি। অৰ্থাৎ বেংক ৰেট হ'ল হেতু হাৰ যেটো হাৰ কেন্দ্ৰীয় বেংকে বাণিজ্যিক বেংকৰ ঋণ নিয়ন্ত্ৰণ কৰিবৰ কাৰণে কি কৰে ব্যৱহাৰ কৰে। অৰ্থাৎ যেটো হাৰত বাণিজ্যিক বেংকে কেন্দ্ৰীয় বেংকে যেটো হাৰত বাণিজ্যিক বেংকক ঋণ দিয়ে সেই হাৰটো হ'ল বেংক হাৰ। ঠিক আছে, এতিয়া বেংক হাৰ তেতিয়া আমি কি বুজিলো যে চেন্ট্ৰেল বেংকে কি কৰিব বাণিজ্যিক বেংকক কমাৰ্চিয়েল বেংকক কি দিয়ে যেটো ৰেটত বা হাৰত কি দিয়ে ডেট অৰ্থাৎ ঋণ দিয়ে। আমি সেইটো জানিব লাগিব। এতিয়া ধৰি ললো চেন্ট্ৰেল বেংকে প্ৰথম অৱস্থাত 6% হাৰত কমাৰ্চিয়েল বেংকক ঋণ দি আছিল। ঠিক আছে, যেতিয়া দেশখনত মুদ্ৰাস্ফীতি হ'ল কৰিলে চেন্ট্ৰেল বেংকে এই যেটো হাৰ এই হাৰটো বঢ়াই দিলে। আমি ধৰি ললো এইটো 8% দিলে। এতিয়া ঋণৰ হাৰটো কি কৰিলে 6%ৰ পৰা 8% কৰি দিলে। এইটো কৰি দিয়াৰ লগে লগে কি হ'ব চেন্ট্ৰেল বেংকৰ হাতত যি পইচা থাকিব অৰ্থাৎ চেন্ট্ৰেল বেংকে ঋণ লৈ যিমানখিনি ঋণ পাব সেই ঋণৰ পৰা বেছিকৈ সুদ কি কৰিব লাগিব কমাৰ্চিয়েল বেংকে যিখিনি ঋণ ল'ব সেইখিনিৰ পৰা চেন্ট্ৰেল বেংকক কি কৰিব লাগিব বেছিকৈ সুদ দিব লাগিব। যিহেতু আগতে 7 আছিলে 6 টকা নেক্সট তাৰপিছত আহিলে 8 টকা। গতিকে এই যেটো হিচাপ এই হিচাপটো যদি ভালকৈ লক্ষ্য কৰোঁ তেতিয়া আমি কি দেখিম যে কমাৰ্চিয়েল বেংকৰ হাতত যি মূলধন সেই মূলধনটো কমি যাব। অৰ্থাৎ কমাৰ্চিয়েল বেংকৰ ঋণ সৃষ্টিৰ প্ৰক্ৰিয়াৰ দ্বাৰা কমাৰ্চিয়েল বেংকে কি কৰে মুদ্ৰাৰ যোগান বৃদ্ধি কৰে। গতিকে কমাৰ্চিয়েল বেংকৰ মুদ্ৰাৰ যোগান বৃদ্ধিক মানে নিয়ন্ত্ৰণ কৰিবৰ বাবে কি কৰা হ'ল বেংক ৰেটটো বৃদ্ধি কৰি দিয়া হ'ল। গতিকে কমাৰ্চিয়েল বেংকে কি কৰিব এতিয়া কমাৰ্চিয়েল বেংকে যেটো হাৰত ঋণ কনজিউমাৰক যেটো হাৰত ঋণ দিয়ে সেইটো আকৌ কি কৰিব কমাৰ্চিয়েল বেংকে বঢ়াই দিব আৰু সেইটো হোৱাৰ লগে লগে কি কৰিব জনসাধাৰণে ঋণ কম কৰি ল'ব আৰু যেতিয়া জনসাধাৰণে ঋণ কম কৰি ল'ব তেতিয়া কি হৈছে মুদ্ৰাৰ যোগান বজাৰত হ্ৰাস পাব। গতিকে এই কণ্ডিশ্যনটো হয় এটোৱে হ'ল বেংক ৰেট। গতিকে যদি ইনফ্লেশ্যন হয় অৰ্থনীতিখনত যদি ইনফ্লেশ্যনে দেখা দিয়ে তেতিয়া মনিটাৰী মেথডৰ জৰিয়তে অৰ্থাৎ মৌদ্ৰিক পদ্ধতি প্ৰথম পদ্ধতিটোৱে হ'ল বেংক ৰেটৰ কি কৰিব পাৰে হ্ৰাস বৃদ্ধি কৰি বিশেষকৈ যেহেতু
ইনফ্লেশ্যনত সদায় কি কৰিব বেংক ৰেটটো বৃদ্ধি কৰিব বৃদ্ধি কৰি পেলাই কি কৰিব পাৰিব ইনফ্লেশ্যনটো ৰোধ কৰিব পাৰিব 1 নম্বৰ পইণ্ট 2 নম্বৰ আহিলে ওপেন মাৰ্কেট অপাৰেশ্যন অৰ্থাৎ মুক্ত বজাৰ প্ৰক্ৰিয়া মুক্ত বজাৰ প্ৰক্ৰিয়া হ'ল এনে এটা প্ৰক্ৰিয়া যিটো প্ৰক্ৰিয়াত কি কৰে ৰিজাৰ্ভ বেংকে চুক্তিপত্ৰ বা ঋণপত্ৰ সেই ঋণপত্ৰ কি কৰে ক্ৰয় বিক্ৰয় কৰে ওপেন মাৰ্কেটত মানে খোলা বজাৰত কি কৰে এওঁলোকে ঋণপত্ৰ ক্ৰয় বিক্ৰয় কৰে এতিয়া যদি ইনফ্লেশ্যন হয় ইনফ্লেশ্যনৰ সময়ত কি কৰিব চেণ্ট্ৰেল বেংকে ঋণপত্ৰ ক্ৰয় কৰিবনে বেচিবনে কিনিব তেওঁলোকে বেচিব নে কিনিব সেইটো এটা গুৰুত্বপূৰ্ণ কথা যেহেতু খোলা মাৰ্কেটত তেওঁলোকে কি কৰিব ঋণপত্ৰবিলাক তেওঁলোকে ক্ৰয় কৰি ল'ব যদি তেওঁলোকে কি কৰিব বিক্ৰী কৰিব যেহেতু বিক্ৰী কৰিলে জনসাধাৰণৰ হাতৰ পৰা তেওঁলোকে কি কৰিব পাৰিব যিটো জনসাধাৰণৰ হাতত মুদ্ৰা থাকিব সেই মুদ্ৰাটো তেওঁলোকে সংগ্ৰহ কৰিব পাৰিব অৰ্থাৎ মুদ্ৰাৰ যোগানটো কি কৰিব হ্ৰাস কৰিব পাৰিব গতিকে এই সিস্টেমত মানে সিকিউৰিটি যিবিলাক আমাৰ পত্ৰ হয় সিকিউৰিটি পত্ৰ বা যিকোনো কোম্পানীৰ শ্বেয়াৰ যিবিলাক হয় সেইবিলাক কিছুমান বহুত আছে কি হয় মনিটাৰী ৰিজাৰ্ভ বেংকৰ জৰিয়তে ক্ৰয় বিক্ৰয় হয় ওপেন মাৰ্কেটত সেইখিনি কি কৰিব এওঁলোকে তেতিয়া বস্তুখিনি এওঁলোকে বিক্ৰী কৰিব মানে চেণ্ট্ৰেল বেংকে বিক্ৰী কৰিব গতিকে সেইটো পদ্ধতিৰে কি কৰিব মুদ্ৰাৰ যোগানটো হ্ৰাস কৰিবলৈ চেষ্টা কৰিব অৰ্থাৎ এইখিনিতে আমি আকৌ এটা কথা মনত পেলাই লওঁ যে মুদ্ৰাস্ফীতি হ'ল কি জনসাধাৰণৰ যি ক্ৰয় ক্ষমতা সেই ক্ৰয় ক্ষমতা বৃদ্ধি হোৱা গতিকে জনসাধাৰণৰ ক্ৰয় ক্ষমতা কেতিয়া বৃদ্ধি হয় যেতিয়া জনসাধাৰণৰ হাতত মুদ্ৰা বেছিকৈ থাকে গতিকে জনসাধাৰণৰ যি মুদ্ৰা বা যি ইনকাম আয় সেই আয়টো কৰ্তন কেনেকৈ হ'ব সেই ব্যৱস্থাটো কি হ'ব চেণ্ট্ৰেল বেংকে গ্ৰহণ কৰিব গতিকে সেইটো এটা ওপেন মাৰ্কেট চিষ্টেম সেইটো এটা নেক্সট আহিলে কেছ ৰিজাৰ্ভ ৰেচিঅ' মানে নগদ সংৰক্ষণ অনুপাতটো কি সেই কথাটো আমি প্ৰথমতে কৈ লওঁ নগদ সংৰক্ষণ অনুপাত হৈছে যে কমাৰ্চিয়েল বেংকে অৰ্থাৎ বাণিজ্যিক বেংকবিলাকে যিটো হাৰত চেণ্ট্ৰেল বেংকৰ যিটো হাৰত চেণ্ট্ৰেল বেংকৰ হাতত পুঁজি জমা ৰাখিব লাগে সেই পুঁজিটোক কোৱা হয় কেছ ৰিজাৰ্ভ ৰেচিঅ' আমি এটা সৰু উদাহৰণ চাব পাৰোঁ এতিয়া ধৰি ল'লোঁ 1000 টকা এজন ব্যক্তিয়ে যদি বেংকত জমা ৰাখে তেতিয়া কমাৰ্চিয়েল বেংকে কি কৰে এই 1000 টকাটো গোটেই এই 1000 টকাটো তেওঁলোকে কি নকৰে ঋণ নিদিয়ে ইয়াৰ কি কৰিব তেওঁলোকে 10% ৰাখি থয় এই 10%ৰ এটা অংশ আকৌ কি কৰিব এই 10%টো কি কৰিব লাগিব তেওঁলোকে 10% বা এইটো আমি ধৰি লৈছোঁ 8% হ'ব 5% হ'ব পাৰে এইটো কি কৰিব লাগিব তেওঁলোকে ৰিজাৰ্ভ বেংকক জমা দিব লাগিব গতিকে যিটো অংশ বাণিজ্যিক বেংকে ৰিজাৰ্ভ বেংকক দিব লাগে ৰিজাৰ্ভ বেংকৰ হাতত জমা থ'ব লাগে সেই অংশটোক কোৱা হয় কি কেছ ৰিজাৰ্ভ ৰেচিঅ' এতিয়া যদি অৰ্থনীতিখনত ইনফ্লেশ্যন হয় তেতিয়া কি কৰিব লাগিব তেতিয়া কি কৰিব চেণ্ট্ৰেল বেংকে এই কেছ ৰিজাৰ্ভ ৰেচিঅ'টো বঢ়াই দিব ইয়াৰ হাৰটো বঢ়াই দিব যিহেতু যদি কমাৰ্চিয়েল বেংকে 10%ৰ আমি ধৰি ললোঁ 10%টো যদি 15% কৰি দিয়ে তেতিয়া কি হ'ব কমাৰ্চিয়েল বেংকৰ হাতত ঋণ দিয়াৰ যিটো ক্ষমতা সেই ক্ষমতাটো কমাৰ্চিয়েল বেংকৰ কমি যাব আৰু কমি যোৱাৰ লগে লগে কি হ'ব বজাৰত মুদ্ৰাৰ যোগান হ্ৰাস হ'ব গতিকে এইটো এটা ছিষ্টেম কৰে কোনে ৰিজাৰ্ভ বেংকে গতিকে কোৱান্টিটেটিভ মেজাৰ্ছ হ'ল এই তিনিটা নেক্সট আহিলে কোৱালিটেটিভ মেজাৰ্ছ অৰ্থাৎ গুণগত যি পদ্ধতি এই গুণগত পদ্ধতিখিনি এনেকুৱা কণ্ট্ৰল অফ কনজিউমাৰ ডেপ্ট এতিয়া যিবিলাক উপভোক্তাৰ যি উপভোক্তাৰ ঋণ কি কৰিব নিয়ন্ত্ৰণ কৰিব চেণ্ট্ৰেল বেংকে কেনেকৈ কৰিব আমি দেখিছোঁ যে বিভিন্ন ধৰণৰ আমি কনজিউমাৰ গুডছ ক্ৰয় কৰিবৰ কাৰণে সাধাৰণতে কি হয় বেংকৰ থ্ৰুৱেদি বহুত বস্তু ক্ৰয় কৰা হয় যেনেকৈ গাড়ী কিনা হয় বা বিভিন্ন ধৰণৰ বস্তু এনেকুৱা আছে যিবিলাক বস্তু সাধাৰণতে কি হয় বেংকৰ লোন লৈ বা বেংকৰ জৰিয়তে ক্ৰয় বিক্ৰয় কৰা হয় গতিকে এই ক্ষেত্ৰত কি কৰিব এতিয়া ধৰি ল'লোঁ আমি এখন গাড়ী কিনিবলগীয়া হ'ল তাত ডাউন পে'মেণ্ট যিটো সেই ডাউন পে'মেণ্টৰ হিচাপটো বঢ়াই দিব বোলে এখন গাড়ী কিনোতে প্ৰথমতে আমি ধৰি ল'লোঁ 2 লাখ টকা দিলে এখন গাড়ী পাই যায় এই 2 লাখটো কি কৰিব 3 লাখ কৰি দিলে 3 লাখ কৰি দিলে আকৌ ইয়াত যিটো সুদৰ যিটো হাৰ সেইটো বঢ়াই দিলে
গতিকে এনেকুৱা ধৰণৰ বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰি কি কৰিব এই উপভোক্তাৰ ঋণৰ ক্ষেত্ৰত তেওঁলোকে নিয়ন্ত্ৰণৰ সৃষ্টি কৰিবলৈ চাব নেক্সট আহিলে ৰেগুলেশ্যন অফ মাৰ্জিন ৰিকুৱাৰমেণ্টছ অৰ্থাৎ প্ৰান্তিক প্ৰয়োজনীয়তা নিৰ্ধাৰণ প্ৰান্তিক প্ৰয়োজনীয়তা নিৰ্ধাৰণ বস্তুটো এনেকুৱা ধৰি ল'লোঁ এটা ঋণ ল'বৰ কাৰণে কি হয় বেংকক ছিকিউৰিটি দিবলগীয়া হয় গতিকে বেংকক যিটো ছিকিউৰিটি দিবলগীয়া হয় সেই ছিকিউৰিটিটোৰ ভেলু যিটো ছিকিউৰিটি দিবলগীয়া হয় সেই ছিকিউৰিটিটোৰ ভেলু আৰু লোনটোৰ ভেলু এই লোন আৰু ছিকিউৰিটিৰ ভেলু এই দুয়োটাৰ যিটো বিয়োগফল সেইটোৱে হ'ল কি ৰেগুলেশ্যন অফ মাৰ্জিন ৰিকুৱাৰমেণ্টছ গতিকে এই ভেলুটো কি কৰিব বঢ়াই দিব গতিকে ছিকিউৰিটি অফ ভেলু এইটো মাৰ্কেট প্ৰাইজৰ হয় এই দুয়োটাৰ বিয়োগফলটোৱে হৈছে কি ৰেগুলেশ্যন অফ মাৰ্জিন ৰিকুৱাৰমেণ্ট এইটো কি কৰিব চেণ্ট্ৰেল বেংকে বঢ়াই দিব গতিকে তেতিয়া কি হ'ব আকৌ মানুহে ঋণ লোৱাৰ যিটো হেঁপাহ সেইটো নাইকিয়া হৈ যাব অৰ্থাৎ কথাটো এনেকুৱা আমি সাধাৰণ ভাষাত ক'ব পাৰোঁ যে ঋণ গ্ৰহণ কৰিবলৈ যাওঁতে আমি সাধাৰণতে কি হয় ছিকিউৰিটি দিবলগীয়া হয় যিকোনো এছেট বেংকৰ হাতত দিবলগীয়া হয় এছেটৰ হিচাপ গতিকে সেইটো ক্ষেত্ৰত কি হয় তাৰ ভেলুটো বেছি কৰি দিব কথাটো সিমানেই ঠিক আছে এইখিনি হ'ল মানিটেৰী মেথড ইউজ কৰি কেনেকৈ তেতিয়াহ'লে ৰিজাৰ্ভ বেংকে বা আমাৰ ৰিজাৰ্ভ বেংক যিহেতু চেণ্ট্ৰেল বেংকে কেনেকৈ ইনফ্লেশ্যন কণ্ট্ৰল কৰিব সেইটো নিশ্চয় আমি অকণমান হ'লেও বুজি পাইছোঁ নেক্সট ষ্টেপত আহিলে ফিস্কেল মেথড এতিয়া মানে ৰাজকোষীয় পদ্ধতি বা ৰাজকোষীয় নীতি এতিয়া আমি এই কথাটো জানো যে ৰাজকোষীয় নীতি কোনে প্ৰৱৰ্তন কৰে চৰকাৰে অৰ্থাৎ চৰকাৰৰ যি আয় আৰু ব্যয় কেনেকৈ কৰিব সেই সম্পৰ্কে যিবিলাক নীতি নিৰ্ধাৰণ কৰে সেই নীতিবোৰকে কোৱা হয় কি ৰাজকোষীয় নীতি গতিকে চৰকাৰে কি ব্যৱস্থা গ্ৰহণ কৰি মানে কি ৰাজকোষীয় নীতি গ্ৰহণ কৰি দেশখনৰ মুদ্ৰাস্ফীতি নিয়ন্ত্ৰণ কৰিব সেই সম্পৰ্কে আমি চাওঁ প্ৰথম পইণ্টটো হ'ল ইনক্ৰিজ টেক্স অৰ্থাৎ চৰকাৰে কি কৰিব কৰ বৃদ্ধি কৰিব আমি জানো যে সাধাৰণতে কি হয় চৰকাৰে কৰৰ জৰিয়তে ৰেভিনিউ আহৰণ কৰে গতিকে চৰকাৰে যদি দেখে যে দেশখনত কি হৈছে মুদ্ৰাস্ফীতি হৈছে গতিকে সেই সময়ত চৰকাৰে কি কৰিব যিকোনো দ্ৰব্যৰ দৰৰ লগত টেক্স আৰোপ কৰিব পাৰে বা যি আমাৰ ডাইৰেক্ট টেক্স বৃদ্ধি কৰিব পাৰে ইনডাইৰেক্ট টেক্সো পাৰে এতিয়া আমি জানো যে টেক্স দুটা প্ৰকাৰৰ বিশেষভাৱে এটা হ'ল কি ডাইৰেক্ট টেক্স আৰু ইটো হ'ল ইনডাইৰেক্ট টেক্স এতিয়া ডাইৰেক্ট টেক্স আৰু ইনডাইৰেক্ট ডাইৰেক্ট টেক্সৰ যদি ৰেটটো বৃদ্ধি কৰি দিয়ে তেতিয়া কি হ'ব মানুহৰ হাতত যি কনজামশ্যন কেপাচিটি সেই কনজামশ্যন কেপাচিটি তেওঁ কমি যাব অৰ্থাৎ তেওঁ ইনকাম কি হৈছে তেওঁ ইনকাম বৃদ্ধি হোৱাৰ লগে লগে কি হ'ব তেওঁ কনজামশ্যন পাৱাৰটো বাঢ়ি যাব যেতিয়া টেক্সটো বেছিকৈ দিবলগীয়া হয় তেতিয়া কি হৈছে উপভোক্তাৰ ভোগ ক্ষমতা হ্ৰাস পাব আৰু ভোগ ক্ষমতা হ্ৰাস পোৱা মিনছ চাহিদা হ্ৰাস হ'ব চাহিদা হ্ৰাস হ'লেই কি হৈছে অৰ্থনীতিখনত দ্ৰব্যৰ দৰ হ্ৰাস হ'ব গতিকে সেই কামটো কৰিবলৈ চৰকাৰে কি কৰিব তেতিয়াহ'লে ইনক্ৰিজ টেক্স চৰকাৰে টেক্স বৃদ্ধি কৰিব এতিয়া সেই ক্ষেত্ৰত চৰকাৰে বিভিন্ন দ্ৰব্য সামগ্ৰীৰ ক্ষেত্ৰতো কৰিব পাৰে বা ব্যক্তিগত বা নিগম কৰ সেই কৰো বৃদ্ধি কৰিব পাৰে নেক্সট আহিলে ডিক্ৰিজ গভ এক্সপেণ্ডিচাৰ এইটো সকলোতকৈ ডাঙৰ এটা পলিচি আৰু খুব ক্ৰিটিকেল হয় চৰকাৰৰ কাৰণে এইটো এটা বহুত ক্ৰিটিকেল হয় এই পলিচিটো চৰকাৰে গ্ৰহণ কৰিবলৈ যিহেতু ডিক্ৰিজ গভৰ্ণমেণ্ট এক্সপেণ্ডিচাৰ যে চৰকাৰী ব্যয় হ্ৰাস এতিয়া আমাৰ ভাৰতবৰ্ষৰ দৰে উন্নয়নশীল দেশত সাধাৰণতে কি হয় দিনক দিনে চৰকাৰী ব্যয় বৃদ্ধি হৈ গৈ আছে এতিয়া আমি যদি লেটেষ্ট যিখন ইউনিয়ন বাজেট তাত চাওঁ চৰকাৰে 36% কি কৰিছে ঋণ গ্ৰহণ কৰি কি কৰিবলগীয়া হৈছে দেশখন চলাবলগীয়া হৈছে বা আমাৰ বাজেট প্ৰস্তুত কৰিছে গতিকে চৰকাৰে জনসাধাৰণৰ কল্যাণ বৃদ্ধিৰ বাবে সদায় ব্যয় বৃদ্ধি কৰে গতিকে চৰকাৰী ব্যয় যদি কৰ্তন কৰিবলগীয়া হয় তেতিয়া সাধাৰণতে কি হয় চৰকাৰৰ বিপক্ষে জনসাধাৰণ যাবলৈ বাধ্য হয় আকৌ চৰকাৰে নিজৰ পপুলাৰিটি ৰক্ষা কৰিবৰ কাৰণে কি কৰিবলগীয়া হয় গভৰ্ণমেণ্ট এক্সপেণ্ডিচাৰ বৃদ্ধি কৰিবলগীয়া হয় গতিকে সেইটো কাৰণে কৈছোঁ যে এইটো এটা জটিল প্ৰক্ৰিয়া হয় চৰকাৰৰ কাৰণে যিহেতু বৰ্তমান অৱস্থাত এনেকুৱা হৈছে প্ৰতি ক্ষেত্ৰতে কি হৈছে চৰকাৰী ব্যয় বৃদ্ধি হৈ গৈ আছে এতিয়া চৰকাৰী যিবিলাক অনুদান আমি দেখিছোঁ
আগতকৈ বিভিন্ন ক্ষেত্ৰত জনসাধাৰণক বিভিন্ন সাহায্য দিয়া হয়। আজিকালি বিভিন্ন ধৰণৰ স্কিম ওলাইছে, যিবিলাক স্কিমৰ জৰিয়তে কি হৈছে জনসাধাৰণে যিবিলাক ট্ৰেন্সফাৰ পে'মেণ্ট বুলি কওঁ আমি, মানে যিবিলাক অনা উপাদানৰ আয়, উৎপাদনৰ পৰা যেতিয়া আয় হয় তেতিয়া অৰ্থনীতি এখনত কেতিয়াও কি নহয়, ইনফ্লেশ্যন নহয়। কিন্তু যদি কোনো উৎপাদন নোহোৱাকৈ যদি আয় হয় অৰ্থাৎ ট্ৰেন্সফাৰ পে'মেণ্ট হয়, তেতিয়াহ'লে কি হয় মানুহৰ তেতিয়া কি হ'ব, তেতিয়া চাহিদা বৃদ্ধি হৈ ইনফ্লেশ্যন হয়। গতিকে এই ক্ষেত্ৰত চৰকাৰে কি কৰিব লাগিব, বিভিন্ন নীতি নিৰ্ধাৰণ কৰি চৰকাৰী ব্যয় হ্ৰাস কৰিবলৈ চেষ্টা কৰিব লাগিব। ঠিক আছে, নেক্সট আহিলে কালেকশ্যন পাব্লিক ডেপ্ট। এতিয়া চৰকাৰে সদায় ইনফ্লেশ্যন নিয়ন্ত্ৰণৰ ক্ষেত্ৰত এটা কথাতেই গুৰুত্ব দিয়ে, সেইটো হ'ল কি যে জনসাধাৰণৰ যিটো কনজাম্পশ্যন পাৱাৰ সেইটো কৰ্তন কৰিব লাগে। গতিকে জনসাধাৰণৰ কনজাম্পশ্যন পাৱাৰ কৰ্তন কৰিবলৈ চৰকাৰে কি কৰে, আকৌ পাব্লিকৰ পৰা ডেপ্ট আহৰণ কৰে। আমি জানো যে চৰকাৰে বিভিন্ন উৎসৰ পৰা ঋণ গ্ৰহণ কৰে। সেই ঋণবিলাক যেনেকৈ আমি ধৰি ল'লোঁ আভ্যন্তৰীণ ঋণ আৰু নেক্সট আহিলে বাহ্যিক ঋণ। গতিকে চৰকাৰে কি কৰিব, বাহ্যিক ঋণ কমাই দিব, আভ্যন্তৰীণ ঋণ চৰকাৰে কি কৰিব, কালেকশ্যন কৰিব। অৰ্থাৎ দেশখনৰ ভিতৰৰ পৰা যেতিয়া চৰকাৰে কি কৰিব, ঋণ সংগ্ৰহ কৰিব, তেতিয়া কি হ'ব, জনসাধাৰণৰ হাতত আয়ৰ পৰিমাণ হ্ৰাস হ'ব আৰু মুদ্ৰাস্ফীতি নিয়ন্ত্ৰণত ই সহায় কৰিব। ঠিক আছে, সেইটো এটা। নেক্সট আহিলে কণ্ট্ৰল ডেফিচিট ফাইনেন্স, অৰ্থাৎ ঘাটি বিত্তৰ নিয়ন্ত্ৰণ। ঘাটি বিত্ত আমি জানো যে অতিৰিক্তভাৱে যেতিয়া কি হয় চৰকাৰৰ নিৰ্দেশত কেন্দ্ৰীয় বেংকে মুদ্ৰা ছপা কৰে, সেইটো পৰিস্থিতি সাপেক্ষে কৰে সাধাৰণতে, গতিকে সেইটোকে কোৱা হয় ঘাটি বিত্ত। গতিকে সেই ঘাটি বিত্ত মানে অতিৰিক্তভাৱে পইচা যেতিয়া বা নোট যেতিয়া ছপা কৰি পেলাই জনসাধাৰণক দি দিয়া হয়, তেতিয়া কি হয় সাধাৰণতে জনসাধাৰণৰ পাৰ্চেজিং পাৱাৰটো বৃদ্ধি হয় আৰু মাৰ্কেটত কি হৈছে ডিমাণ্ড বৃদ্ধি হয়। গতিকে সেইটো নহ'বৰ কাৰণে চৰকাৰে যধে মধে কি নকৰে, ডেফিচিট ফাইনেন্স অৰ্থাৎ ঘাটি বিত্ত নকৰে। ঘাটি বিত্তৰ ক্ষেত্ৰত চৰকাৰে নিয়ন্ত্ৰণ ৰাখিবলৈ চেষ্টা কৰিব যাতে ইনফ্লেশ্যন হ্ৰাস হয়। ঠিক আছে, এইকেইটাই হ'ল আমাৰ গুৰুত্বপূৰ্ণ কণ্ট্ৰল ইনফ্লেশ্যন কণ্ট্ৰলৰ গুৰুত্বপূৰ্ণ যিকেইটা মেথড হ'ল, সেই দুটা হ'ল মানিটেৰী মেথড এণ্ড ফিস্কেল মেথড। ইয়াৰ উপৰিও কিছুমান মেথড আছে যিবিলাক কি হৈছে চৰকাৰে ইউজ কৰিব পাৰে, যেনে ডাইৰেক্ট মেথড মানে প্ৰত্যক্ষ পদ্ধতি। প্ৰত্যক্ষভাৱে কি কৰিব পাৰে, চৰকাৰে কিছুমান তাৎক্ষণিকভাৱে কিছুমান পদ্ধতি ব্যৱহাৰ কৰি পেলাই কি কৰিব পাৰে, মুদ্ৰাস্ফীতি নিয়ন্ত্ৰণ কৰিব পাৰে। তাৰে এটা হ'ল কণ্ট্ৰল ডাইৰেক্ট প্ৰাইচ, অৰ্থাৎ চৰকাৰে নিয়ন্ত্ৰণ কৰি পেলাই দ্ৰব্যৰ দৰ কি কৰিব পাৰে, হ্ৰাস বা বৃদ্ধি কৰিব পাৰে। এতিয়া আমি যিহেতু দ্ৰব্যৰ দৰ হ্ৰাস কৰিব লাগিব ইনফ্লেশ্যনৰ কাৰণে, গতিকে চৰকাৰে প্ৰত্যক্ষভাৱে যিকোনো দ্ৰব্যৰ ক্ষেত্ৰত দৰ বৃদ্ধি হোৱা দেখি আছে যেনিবা, তেতিয়া প্ৰত্যক্ষভাৱে চৰকাৰে কি কৰিব লাগিব, সেই দৰ হ্ৰাস কৰিব লাগিব। মানে দৰ এটা নিৰ্দিষ্ট দৰ এটা চৰকাৰে নিৰ্ধাৰণ কৰি দিব লাগিব। নেক্সট আহিলে ৰেচনিং। ৰেচনিং ব্যৱস্থাটো এনেকুৱা যে কিছুমান দ্ৰব্য, কিছুমান এনেকুৱা ধৰণৰ কনজিউমাৰ গুডছ আছে যিবিলাক গুডছ কি হৈছে নিৰ্দিষ্ট পৰিমাণেহে ব্যক্তিয়ে উপভোগ কৰিব পাৰিব। সেই ক্ষেত্ৰতো চৰকাৰী কিছুমান নীতি নিয়ম নিৰ্ধাৰণ কৰি দিব পাৰে চৰকাৰে। গতিকে এই দুটা পদ্ধতি ব্যৱহাৰ কৰি পেলাই কি কৰিব পাৰে, চৰকাৰে মুদ্ৰাস্ফীতি নিয়ন্ত্ৰণ কৰিব পাৰে। নেক্সট আদাৰ্ছ মেথড আমি কিছুমান চাওঁ, অন্যান্য কিছুমান পদ্ধতি নিশ্চয় থাকিব। সেই পদ্ধতিটোবিলাক কি কি? প্ৰথমতে হ'ল এক্সপানশ্যন অফ প্ৰডাকশ্যন। এইটো এটা গুৰুত্বপূৰ্ণ কথা যে অৰ্থনীতি এখনত যেতিয়া কি হয় যোগানতকৈ চাহিদা বেছি হয়, তেতিয়াই সাধাৰণতে কি হয়, মুদ্ৰাস্ফীতি হয়। অৰ্থাৎ অৰ্থনীতিখনত চাহিদা বহুত বেছি কিন্তু যোগান কম, তেতিয়া কি হ'ব, দ্ৰব্যৰ দাম বৃদ্ধি কৰিবলৈ বজাৰত সেইটো মানে সেইটো হ'বই আৰু সেইটো ইয়াত কোনো ধৰণৰ নীতি বা বেলেগ ধৰণৰ কথা নাহে আৰু। যদি দ্ৰব্যৰ দাম মানুহ কি হৈছে যোগান কম হয়, চাহিদা বেছি হয়, তেতিয়াহ'লে দ্ৰব্যৰ দাম বৃদ্ধি হ'বই। গতিকে তেনেকুৱা ক্ষেত্ৰত কি কৰিব লাগিব, চৰকাৰে এনেকুৱা ধৰণৰ নীতি নিৰ্ধাৰণ কৰিব লাগে যাতে দেশখনত কি হৈছে উৎপাদন বৃদ্ধি হ'ব পাৰে। মানে চৰকাৰে উৎপাদনমুখী আঁচনি প্ৰস্তুত কৰিব লাগিব। এতিয়া আমি যদি ভালকৈ লক্ষ্য কৰোঁ, আমি দেখিম যে চৰকাৰে বৰ্তমান অৱস্থাৰ চৰকাৰে সাধাৰণতে বৰ্তমান চৰকাৰবিলাকে সাধাৰণতে এনেকুৱা ধৰণৰ নীতি নিৰ্ধাৰণ কৰে যিবোৰ নীতিৰে জনসাধাৰণৰ খন্তেকীয়া কল্যাণ সাধন হয়, জনসাধাৰণৰ তাৎক্ষণিকভাৱে কনজাম্পশ্যন পাৱাৰটো বৃদ্ধি কৰে, কিন্তু দীৰ্ঘদিনীয়া ব্যৱস্থা গ্ৰহণ নকৰে। আমি সেই ক্ষেত্ৰত যদি চাওঁ, এতিয়া বিনামূলীয়া চাউল বা কৃষকৰ বাবে দিয়া সাহায্য,
এতিয়া আমি এটা কথা ভালকৈ লক্ষ্য কৰিলে দেখিম যে কৃষকৰ বাবে এবছৰত ৬,০০০ টকা দিয়ে বা দিয়াৰ ব্যৱস্থা কৰিছে, কিন্তু এবছৰত ৬,০০০ টকা লৈ এজন কৃষকে কি উৎপাদন কৰিব? গতিকে এনেকুৱা ধৰণৰ নীতি নিৰ্ধাৰণ কৰিব লাগিব যাতে স্থায়ী নিয়োগ দিব পাৰে আৰু সেই নিয়োগৰ জৰিয়তে যাতে উৎপাদনৰ সৃষ্টি হয়। কিন্তু এতিয়া আজিকালি বা বৰ্তমান অৱস্থাত কিন্তু কি হৈছে, ভাৰতবৰ্ষত চৰকাৰী নীতিবিলাকৰ বা চৰকাৰৰ যিবিলাক আঁচনি সেই আঁচনিবিলাকৰ কিছু সীমাবদ্ধতা দেখা গৈছে, যিবিলাকে কি হৈছে চৰকাৰৰ মানে মানুহ সৃষ্টি কৰিছে, যে চৰকাৰক ভাল পোৱা কিছু মানুহৰহে সৃষ্টি কৰিছে, কিন্তু উৎপাদনমুখী এক ব্যৱস্থাৰ গঢ়ি তুলিব পৰা নাই। কিন্তু চৰকাৰে কি কৰিব লাগিব তেতিয়াহ'লে প্ৰডাকশ্যন বৃদ্ধি কৰাৰ যিকোনো ধৰণৰ নীতি নিৰ্ধাৰণ কৰিব লাগিব। ঠিক আছে, নেক্সট আহিলে ডিটাৰমিনেশ্যন অফ এপ্ৰপ্ৰিয়েট ৱেজ পলিচি। এতিয়া যি মজুৰি নীতি, সেই উপযুক্ত মজুৰি নীতিও গ্ৰহণ কৰিব লাগিব, অৰ্থাৎ মজুৰি নীতিটো উপযুক্ত হ'ব লাগিব আৰু উৎপাদনমুখী হ'ব লাগিব। উৎপাদনমুখী হোৱাকৈ কি কৰিব লাগিব, মজুৰি নীতি চৰকাৰে প্ৰস্তুত কৰিব লাগিব। নেক্সট আহিলে ইনডিউচড ইন ছেভিং, সঞ্চয়ৰ ক্ষেত্ৰত গুৰুত্ব বা সঞ্চয় বৃদ্ধিৰ ক্ষেত্ৰত কি কৰিব লাগিব, মানুহক অনুপ্ৰাণিত কৰিব লাগিব। এতিয়া আমি চাওঁ যে যদিহে ব্যক্তিয়ে কনজামশ্যন বেছি কৰে তেতিয়া কি হৈছে মাৰ্কেটত পাৰ্চেজিং পাৱাৰ বৃদ্ধি হৈ ডিমাণ্ড বৃদ্ধি হ'ব। যদি সেই কনজামশ্যন নকৰি তাৰ এটা অংশ ছেভিং কৰে তেতিয়া কি হ'ব, ইনভেষ্টমেণ্ট হ'ব। ইনভেষ্টমেণ্ট হোৱা মিনছ প্ৰডাকশ্যন হ'ব। গতিকে সঞ্চয়ৰ ক্ষেত্ৰত কি হৈছে, ব্যক্তি অনুপ্ৰাণিত হ'লেহে মুদ্ৰাস্ফীতিৰ অৱসান ঘটিব। নেক্সট আহিলে কণ্ট্ৰল অফ পপুলেশ্যন। এইটো এটা সকলোতকৈ গুৰুত্বপূৰ্ণ কথা, যিহেতু জনসংখ্যা যিমানে বৃদ্ধি হৈ গৈ থাকিব সিমানে কি হৈছে বজাৰত চাহিদাৰ সৃষ্টি হ'ব। গতিকে জনসংখ্যা নিয়ন্ত্ৰণ যদি কৰিব নোৱাৰে তেতিয়াও কি কৰিব নোৱাৰে, মুদ্ৰাস্ফীতি হ্ৰাস কৰিব নোৱাৰে। গতিকে এইখিনিয়ে হ'ল আমাৰ আজিৰ আলোচনাৰ বিষয়। কিন্তু এই গোটেই আলোচনাখিনিৰ পৰা আমি এটা কথা দেখিছোঁ যে মুদ্ৰাস্ফীতি দেশ এখনৰ বাবে এটা জ্বলন্ত সমস্যা, আৰু এই সমস্যা ইচ্ছা কৰিলেও ৰিজাৰ্ভ বেংক অৰ্থাৎ আমাৰ চেণ্ট্ৰেল বেংক বা চৰকাৰে পোনপটীয়াকৈ সমাধান কৰিব নোৱাৰে। গতিকে মুদ্ৰাস্ফীতিৰ মাজতে দেশ এখনে কেনেকৈ প্ৰকৃত অৰ্থনৈতিক উন্নয়ন সাধন কৰিব সেই ক্ষেত্ৰতহে গুৰুত্ব দিয়া উচিত। আজিলৈ ইমানেই। যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব, কমেণ্ট কৰিব আৰু সকলোৱে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থেংক ইউ।